আৰু এতিয়া আদিত্য ভাই চেছ জোখা হৈছে কিমান চাওঁ নৰ্মেল ৰ ইফাল যাম ৰ মই হেল্ল' কৈ দিয়া ভাইটি এই এই আমাৰ ৰানিং কৰা পাৰ্টনাৰ দেই ৰানিং কৰা পাৰ্টনাৰ বঢ়িয়া বঢ়িয়া ৰানিং কৰিব এতিয়া আজি সোনকালে সোনকালে কৰি দিব দেই এটাই কৰিলে 1 মিলিয়ন হ'ব এই ভাইটি তোমাৰ 6 পেকটো দেখাই দিয়া বা হেল্ল' আপোনালোকসকলে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' সৈতে মোৰ ইউটিউব চেনেলটোলৈ আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে মোৰ অলপ মানে গাটো ঠিক হোৱা নাছিল তাৰমানে গাটো অলপ বেয়া হৈ আছিলে ডিঙি বিষ হৈছিলে টনচিল পাই গৈছিলে মানে সেইটো কাৰণে মই ভিডিঅ' দিয়াও নাছিলোঁ আৰু ফিল্ডলৈ অহা নাছিলোঁ বহুত দিনৰ মূৰত আজি ফিল্ডলৈ আহিছোঁ আৰু ৰানিং কৰিম বুলি আহিছোঁ আৰু গৰমটো বহুত পৰিছে দেখিছেনে গোটেই ফিল্ডখনে ৰ'দ পৰি আছে সেইটো কাৰণে অলপ দেৰিকৈ আহিছোঁ আজি আৰু লগৰখিনি এটা দুটাকৈ আহি আছে এতিয়াও গোটেইখিনি পোৱাহি নাই এতিয়ালৈকে পাই লক্ষী লগতে মাৰিম তাত আৰু এই লগৰকেইটা মানে ইহঁতি এতিয়া লং জাম্প পিচটো জুখি আছে মানে কিমান 4 কিমান 17 কিমান আকৌ জোখা হৈছে মানে বহুত দিন জোখাৰ কাৰণে অলপ ঘাঁহ চাহ ওলাই গৈছিলে সেইটো কাৰণে আকৌ আজি জুখি দিছে তো চাই থাকিব ভিডিঅ'টো আৰু মোৰ 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল তো সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আৰু চাই থাকক ভিডিঅ'টো এতিয়া দেখাই আছোঁ ৰানিং কৰা আৰু লং জাম্প মৰা সকলোবোৰ দেখাই আছোঁ আৰু যিমান গৰম হ'লেও প্ৰেক্টিছ কৰিবই লাগিব আপোনালোকেও প্ৰেক্টিছ কৰি আছে চাগে কৰি থাকক জুলাইত হ'ব কৈছে ইণ্টাৰভিউ ফিজিকেল টেষ্ট হ'ব ৰিটেনো হ'ব তাৰপিছতে তো কৰি থাকক সকলোৱে প্ৰেক্টিছ আমিও কৰি আছোঁ চাই থাকক আৰু ৰানিং কৰাৰ আগত আমি এতিয়া এপাক খোজকাঢ়ি লৈছোঁ আৰু এইকেইটা খোজকাঢ়ি আছে চানো এই চানো এইটো জিনটো এইকেইটা ৰ'দটো দেখিছে কেনেকুৱা কাৰাকৈ ওলাই আছে উপায় নাই প্ৰেক্টিছটো কৰিবই লাগিব যিমান ৰ'দ দিলেও বেছিদিন নাই সেইটো কাৰণে চাই থাকক ভিডিঅ'টো এতিয়া খোজকাঢ়ি লওঁ তাৰপিছত ৰানিং কৰিম মই অলপ দেৰিকৈ কৰিম বাৰু অলপ ৰ'দটো সোমাই লওঁ লগৰখিনিয়ে কৰিব এতিয়া দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো কৰিবৰ কাৰণে ৰেডি হৈছে এতিয়া 1 2 3 4 5 6 7 8 9 10টা আছে আৰু মোৰ লগত 11টা আৰু বাকীকেইটা অহা নাই এতিয়ালৈকে এটা এটাকৈ মাৰি আছে এতিয়া লগত মৰা নাই গোটেইখিনি আৰু দুটা মাৰিলে আগত এটা গ'ল এতিয়া এইখিনি মাৰিছে বঢ়িয়া বঢ়িয়া মাৰ বঢ়িয়া বঢ়িয়া বিটু সিহঁতৰ এপাক কমপ্লিট হৈ গ'ল এতিয়া দুপাক কমপ্লিট ৰাজা ভাই বঢ়িয়া বঢ়িয়া আমাৰ এটা স্পীডটা মাৰি থাক কেইটা মাৰিবি জান 15 বঢ়িয়া বঢ়িয়া ৰাজা ভাই এপাক বিট দি দে পাই যাবিগৈ বেছি নাই 100 মিটাৰ যা ৰাজাক ধৰগৈ ঐ ইহঁতৰ ৰাজাৰ পৰা 100 মিটাৰমান দূৰত আছে ইহঁতি চাওঁ পাইগৈ নাপাইগৈ ৰাজা লগ আৰু এতিয়া লগৰকেইটা ৰানিং কৰি আছে দেখিছে লগৰকেইটা ৰানিং কৰি আছে ফালে আমিও কৰিম অলপ পিছত সিহঁতি মাৰি লওক জিনটো লগতে মাৰিম ন আমি আমি দুটা লগত মাৰিম সিহঁতি মাৰি আছে এতিয়া মাৰি লওক বাকী ভিডিঅ' কেনেকুৱা চলিছেতো ভিডিঅ' চলি আছে আৰু নহ'লে খালি এইকেইদিন মাজতে বতৰ বেয়া হৈছিলে যে সেইটো কাৰণে ভিডিঅ' বৰকৈ দিব পৰা নাছিলে তাৰপিছত এতিয়া 3-4 দিনমান হ'ল বতৰ ঠিক কৰিলে এতিয়া ভিডিঅ' ৰেগুলাৰ আহিব তো চাই থাকিব ভাল লাগিলে লাইক এটা কৰি দিব জীৱন অসম আছে দেই চেনেলটো এতিয়া লগৰকেইটা মাৰি আছে ৰানিং সিহঁতৰ 5 পাকমান কমপ্লিট হ'ল নেকি ন আৰু ৰাজা 5 পাক হ'ব পাৰে সিহঁতৰ 4-5 পাকমান হ'ল চাগে সিহঁতি কেইপাক মাৰে নাজানো আমিও 8 পাক মাৰিম বুলি ভাবিছোঁ আজি কি হয় নাজানো ঘৰতো অলপ কাম কৰিলোঁ ভাগৰ লাগি আছে উপায় নাই ঘৰততো কাম কৰিবই লাগিব ঘৰত কাম কৰি মেলি এতিয়া পিছবেলা আহিছোঁ আৰু ৰানিং কৰিবৰ কাৰণে কিমানখিনি পাৰোঁ নাজানো ৰানিং কৰিবলৈ ট্ৰাই কৰিম চেষ্টা কৰিম 8 পাক কমপ্লিট কৰিবৰ কাৰণে গোটেই ফিল্ডখন বনগুটি ওলাই খতম হৈ গ'ল এতিয়া অকল ট্ৰেকটো বাচি আছে বনগুটি ওলাবৰ কাৰণে ৰানিং কৰি থকাৰ কাৰণে বনগুটি এতিয়ালৈকে ওলোৱা নাই পিছে দেই আৰু মোৰ একদিন ভিডিঅ' একেবাৰে দিয়া হোৱা নাছিলে গম পাইছে অলপ
টনচিল হৈ আছিলে, ডিঙিৰ বিষ হৈ আছিলে আৰু অলপ মাথা বিষো হৈ আছিলে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা আকৌ ভিডিঅ' দিম বুলি ভাবিছোঁ ৰেগুলাৰ। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 500 হৈছে আৰু তাতকৈতো একদম পাৰ কৰি দিয়ক, 1K কৰি দিয়ক। যিমানখিনি মৰম দিছে ভাল লাগিছে, ভিডিঅ' বনাই ভাল লাগিছে, কাৰণ বহুত মৰম পাইছোঁ আপোনালোকৰ পৰা। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় থাকিব বুলি আশা ৰাখিছোঁ। চাওঁ 1K কেতিয়া হয়। তো 1 তই জানো ৰখি দিলি যে কাক মাৰিলি? 5 পাক ৰাতিপুৱা মাৰিলে বাৰু, এই সেইকাৰণে আজি ফিল্ডত নামাৰিলে সিমান। আমি 3টা আছোঁ ৰানিং কৰিবৰ কাৰণে। তো আদিত্য আছে, জিন্তু আছে, মই আছোঁ। এতিয়া আমি ৰানিং কৰিব লৈছোঁ। তো চাই থাকক ভিডিঅ'টো, ইহঁতেও ৰানিং কৰি আছে লগৰকেইটাই। ৰানিং কৰি আছে, দেখিছে ৰানিং কৰি আছে। আৰু এতিয়া আমি ৰানিং কৰিব চাই থাকক ভিডিঅ'। মাৰ 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 পোৱালিকেইটা। আৰু এতিয়া 8 পাক কমপ্লিট কৰিলোঁ। 8 পাক কমপ্লিট কৰি এতিয়া ৰখি আছোঁ অলপ। তাৰপিছত এতিয়া লং জাম্প মাৰিমগৈ, দেখাই আছোঁ আপোনালোকক। আৰু লগৰখিনি এতিয়া ৰানিং কৰি এতিয়া অলপ দেৰি বহি লৈছে, ভাগৰটো পলাই লৈছে। তাৰপিছত আমি গোটেইখিনি লং জাম্প মাৰিব যাম। তো চাই থাকক ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তো আজি ফিটা চিটা লৈ আহিছে, মিটাৰ লৈ আহিছে, কোনে কিমান মাৰিব পাৰে সেইটো আপোনালোকক দেখাই দিম ডাইৰেক্ট। তো মিটাৰ জৰিয়তে দেখাই দিম কোনে কিমান মাৰিব পাৰে। তো চাই থাকক ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এতিয়া বলক লং জাম্প মাৰিব আহি আছোঁ। গোটেইখিনি লগৰখিনি আহি আছে লং জাম্প মাৰিবৰ কাৰণে। এই চানু কেই ফুট মাৰিবি আজি? এতিয়া পুষ্কু আজি 17 মাৰিব, 18 ফুট মাৰিব চানু। আৰু আমাৰ এতিয়া অলপ বালি ফিল কৰিব আছে ইয়াত। বৰ্তমানত বালি একদম কম আছে, মানে নাই বুলিয়ে ক'ব পাৰি। যোনডোখৰত পৰোগৈ অকল সেইডোখৰতে বালি আছে। এই প্ৰথমৰ ডোখৰত নাই, ইয়াৰ পৰা আমি টেক অফ কৰি বস্তাটো নহয়, এইডোখৰত চিলমেট আছে, এইডোখৰ পৰা কৰোঁ টেক অফ। তাৰপিছত এইডোখৰ বালি নাই সেই পৰাডোখৰতে আছে। দেখাই আছোঁ আপোনালোকক কোনে কেই ফুট মাৰে। এই চানে মিটাৰটো আনিছ নাই? বঢ়িয়া আজি ডাইৰেক্ট জুখিম দে। এইডোখৰ আছে বালি ফিল কৰিব আছে, কেতিয়াকৈ পাৰোঁ চাওঁ, ফিল কৰিব লাগিব। এই ডাইৰেক্ট কবি দে পুষ্কু, ডাইৰেক্ট চিঞৰি দিবি দে কিমান ফুট মাৰিলে, ডাইৰেক্ট জুখিবি নে? বঢ়িয়া মাৰ। বঢ়িয়া জুখ পাওঁ। ফাউল জুখিব নালাগে ফাউল হয়। বঢ়িয়া জুখ। অঁ সেইডোখৰ ধৰ বঢ়িয়া অভিনৱ জি বঢ়িয়া 18 মিনিট। বঢ়িয়া জুখ, ফাউল নাই হোৱা। জুখ ডাইৰেক্ট জুখ কৰ। ছেকেণ্ড খোজটো নহয়, প্ৰথমটো ইটো অঁ কিমান? 17 হাত দে বঢ়িয়া। মজা জুকি দে। আৰু এতিয়া আদিত্য ভাই চেচ জোখা হৈছে, কিমান চাওঁ? নৰ্মেল ইফালে যাম মই। নৰ্মেলত কিমান? 90 নহয় 88 খোলা 95 বঢ়িয়া। 95 কপিলা চেচ। যা 82 81 আছে ন? 81
কিমান আছিলে 88 হৈছে ন কিমান ওলাব গাইছ নৰ্মেল কিমান ওলাব মই ইফালে যাম তলত কিমান তই নাচাবি ক'বলৈ ক'ম কিমান 83 বোলা 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 বঢ়িয়া